নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই লোকেল মুৰ্গীৰ তৰকাৰী এখন বনাম বুলি ভাবিছোঁ। তাৰে মই এটি সৰুকৈ ভিডিঅ' বনাম, চাবচোন আপোনালোকৰ কেনে লাগে। ভাল লাগিলে লাইক এটা কৰি দিব। 1 কিলো লোকেল মুৰ্গী কাটি মই ধুই ল'লোঁ। এতিয়া মই ইয়াৰে তৰকাৰী বনাম। মাংসত দিবলৈ মই জিৰা 1 চামুচ এনেকৈ তিয়াই ৰাখিছিলোঁ। জলকীয়া দিছোঁ, ৰঙা জলকীয়া, এয়া জালুকৰ গুটিও দিলোঁ। এতিয়া মই এইখিনি পিচি ল'ম। নিজে মছলা পিচি দিলে তৰকাৰী বেছি সোৱাদ হয় বুলি মানুহে কয়। ময়ো দিওঁ। এয়া মই মছলা পিচি আছোঁ। এয়া মই আকৌ নহৰু আদা লৈছোঁ। এই নহৰু আদাখিনিও মই পিচি কেনে মাংসত দিম। এয়া মই পিচি আছোঁ। মাংসত দিবলৈ মই 5টা পিঁয়াজ লৈছোঁ। এই 5টা পিঁয়াজ মই এতিয়া এনেকৈ কাটি আছোঁ। কেৰাহী লৈছোঁ। কেৰাহীত এনেকৈ মই এতিয়া তেল ঢালি আছোঁ। এতিয়া তেলখিনি গৰম হ'লে মই তেজপাত তেজপাত দিলোঁ। এতিয়া মই পিঁয়াজখিনি কাটি লোৱা এনেকৈ কেৰাহীত দি দিলোঁ। এতিয়া অলপ সময় এনেকৈ মই ভাজি থাকিম। অলপ ভজা হ'লে ইয়াতে মই পিচি লোৱা মছলাবিলাক ঢালি দিম। ইয়াত নিমখ দিলোঁ। এতিয়া হালধি গুড়ি দিলোঁ। ইয়াত মই জলকীয়া গুড়িও দিলোঁ। এয়া পিচি লোৱা আদা আৰু নহৰু এইখিনি মই ইয়াতে দি দিলোঁ। এয়া জিৰা ধনিয়া বাটি লোৱা এইখিনি ইয়াতে মই দি দিলোঁ। অকণমান ভাজি লৈ মছলাখিনি এতিয়া মাংসখিনি দি দিলোঁ। এনেকৈ অলপ সময় ভাজিব লাগিব। এয়া ভাজি আছোঁ। মাজে মাজে অকণমান হিলাই থাকিব লাগিব। ইয়াত মই এটা বিলাহীও দি দিলোঁ। এতিয়া ঢাকনখন দি থৈছোঁ আৰু এনেকৈ ভাজি থাকিব লাগিব। এয়া হৈ আছে। দেখিবলৈতো ভালেই হৈছে, কালাৰটো ধুনীয়া হৈছে। মই ইয়াত 1 চামুচ চেনি দি দিলোঁ। চেনি দিলে মাংসৰ কালাৰ বৰ ধুনীয়া হয়। সেয়ে মই অকণমান চেনি দি দিওঁ। ইয়াত এটা আলু দিছোঁ। এতিয়া মই ইয়াত পানী ঢালি দিলোঁ। এনেকৈ মই 2 গিলাচ পানী দি 10 মিনিট সময় উতলাম। এয়া কালাৰটোতো ভালেই হৈছে। এতিয়া মই অলপ সময় 10 মিনিট সময় এনেকৈ উতলিব দিলোঁ। এয়া দেখিছেনে, ধুনীয়া হৈছে। ঘৰৰ ধনিয়া আছিলে, এই ধনিয়াখিনিও মই মাংসতে দি দিলোঁ।
মাংসখিনি এতিয়া হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম। কালাৰটো ধুনীয়া হৈছে, খাবলৈ বৰ সোৱাদ হ'ব। এই চাওকচোন, এতিয়া খাবলৈ ৰেডি। ধন্যবাদ।